ৰাতিপুৱা শুই উঠিয়ে প্ৰথম কাম হৈছে মোৰ জেতুকা খুন্দি ল'লোঁ, তাৰ পাছতে হাতে মূৰে একদম লগাই ল'লোঁ, তাৰ পাছতে এয়া মাহ হালধি খুন্দি ল'লোঁ। হেই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। এইফালে মই গা পা ধুই ৰেডি, আৰু গা পা ধুই আজৰি হৈ গ'লোঁ মই শাহুমাৰ লগৰ আগফালৰ বাৰীখনলৈ, যিহেতু আজি হ'ল উৰুকা। আৰু সেইকাৰণে মোৰ দেউতা যিহেতু নাই, মানে শহুৰ দেউতা, তেওঁৰ নামত এখন চাকি জ্বলাবৰ কাৰণে আহিছোঁ আৰু। চ' এইফালে আহিলোঁ মা আৰু মই। তাৰপাছতে এয়া দেখিছেনে, আমলৈ পাৰিবলৈ আহিলোঁ গছৰ ওপৰত। এইফালে ওচৰৰে দেওৰ এজন, আৰু আমলৈ দেখিছেনে একদম পৰুৱাই কামুৰিছে। ময়ো আহিলোঁ, হাজবেণ্ডো আহিলে এনেই, আৰু ওচৰতে আগফালে যে সেইকাৰণে। আৰু এয়া আমলৈ বৰ বেছি নাপালে বাৰু, অকণমান ভাগত পৰিল আৰু এয়া আহি একদম ভাগৰ লাগিছে, তেওঁ একদম শুই দিছে তলতে, একদম ভাগৰো আৰু গাইজ এতিয়া মইতো গা পা কেতিয়াবাই ধুলোঁ বাৰু, আৰু এই এতিয়া গা চা ধুই আহিছে। এতিয়া আমি ডিম যুঁজাম আৰু এতিয়া আমি ডিম যুঁজাব লৈছোঁ। চ' চাই থাকক কোন জিকে। মই জিকিম বাৰু, এনেও তই হাৰিবি। চ' এয়া গাইজ মোৰটো ফুটিলে। আকৌ লৈছোঁ যুঁজাবলৈ। আৰু যিহেতু আমাৰ ইয়াত পইতা ভাত খোৱা নিয়ম আছে গৰু বিহুৰ দিনাখন, সেইকাৰণে এইফালে আমলৈটো বাৰু ডিম ভাজি ল'লোঁ, আলু বইল, পটল বইল, এনেকৈ বইল কৰি পইতা ভাতৰ লগত খাইছোঁ। বাহিৰতে বহি খাইছোঁ দুইটাই, যিহেতু আজি বহুত বেছি গৰম, একদম কেনেকুৱা হৈছোঁ ঘামি জামি দেখিছেই। আৰু মানে কালিৰে আৰু ভাতত পানী দি থৈছিলোঁ, আৰু তাকে এতিয়া আমি খাইছোঁ। চ' আমি খাই ল'ম আৰু দেই। এইফালে সন্ধিয়া, যিহেতু চবেই জানেই আৰু সকলোৰে ঘৰত আজি মৃতকত দিয়ে, চ' সেইকাৰণে আমাৰ ঘৰতো দিছিলে। ভকত আহিলে, ভকতে আশীৰ্বাদ দিছে আৰু আমি সকলোৱে আশীৰ্বাদ লৈছোঁ। আৰু এয়া খাবলৈ হৈ গ'ল, আৰু এইফালে খাইছে আৰু ভকতসকলে। এতিয়া খাই বৈ আজৰি হৈ গ'ল, আৰু সকলোকে তামোল দিছোঁ এখন এখন, আৰু এতিয়া তেওঁলোক যাবগৈ আৰু আমি খাম। আৰু এয়া নেক্সট ডে আমাৰ ঘৰলৈ আহিলে বিহু, ওচৰৰে মানে সৰু সৰু ল'ৰা ছোৱালীখিনি, আৰু আজি বিহু মাৰিছেহি আমাৰ ঘৰত। আৰু আজিৰ ভিডিঅ'টো এই বিহুযোৰাৰ লগতে শেষ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। আজিলৈ সকলো সময় ভিডিঅ'টো